2016 চনতে লিখিছিলোঁ। আমাৰ গানবিলাক কম সংখ্যক লোকেহে শুনে আৰু সকলোৱে ভালো নাপায়। কেতিয়াবা কেতিয়াবাতো ফোনত ভাবুকিও আহে, এনেকুৱা গান কিয় গাইছ বুলি। ঠিক তেনেকুৱা এটা গান 16 চনত লিখিছিলোঁ এনেকৈ। আজিকালি কি হৈছে, প্ৰমাণটো ইয়াতেই পালোঁ। বনিয়াই তৈয়াৰী কৰি দিয়া গামোচাখনকে ডিঙিত লৈ আমি বিহু মাৰিব লগা হৈছে। তাতোতকৈ অসমীয়া জাতিটোৰ বাবে দুৰ্ভাগ্যজনক কথা কি হ'ব পাৰে, কাৰণ আমাৰ শিপিনীসকলে তাঁত ববলৈ বাদ দিয়া হ'ল। আমি জাতিৰ মাটিৰ কথা কৈ ভাল পাওঁ, পিছে নিজৰ সন্তানক আমি অসমীয়া মাধ্যমত পঢ়ুৱাবলৈ বেয়া পাওঁ। আমি ইংৰাজী মাধ্যমত পঢ়ুৱাইছোঁ ল'ৰাটোক, মোৰ ছোৱালীজনীক। ভাল কথা, আমাৰ ল'ৰাই ইংৰাজী জানিব লাগিব, হিন্দীও জানিব লাগিব, অন্যান্য ভাষাবিলাকো আমাৰ ল'ৰাই জানিব লাগিব। কিন্তু সমান্তৰালভাৱে যদি আমি অসমীয়া ভাষাটো আমাৰ ল'ৰা ছোৱালীক শুদ্ধকৈ লিখিব ক'বলৈ যদি আমি এতিয়াই শিকাই বুজাই নলওঁ, অনাগত দিনত কিন্তু জাতিটোৰ বাবে এটা ভয়ংকৰ দিন আহি আছে। আৰু সেই মনৰ ক্ষোভতে লিখা এটা গান এনেকৈ। আইৰ তাঁতশাল ইতিহাস হ'ল এবেগে কাপোৰেই আতে, তাঁত বাতি কৰি দিশ বাতি তৰি আজি কাপোৰ বইনো কোনে। আৰু কি কৰিছো আমি অসমীয়া মাধ্যম আমাৰ ল'ৰাক নপঢ়াও, মাতৃভাষা নুফুটে মুখ, ইংৰাজীও নুফুটে মুখ। পাপা মামী বুলি মাতিলেহে ভাল পাওঁ, আই পিতাই নিশিকাও লাজ। হেৰ অসমীয়া ইতিহাস ফহিয়া ভুল নুবুজিবি নিজৰ সংস্কৃতি অমান্য নকৰিবি, কমাই দে পশ্চিমীয়া ভুল। লাহে লাহে আমাৰ নিজৰ সংস্কৃতিবিলাক আমি পাহৰিব ধৰিছোঁ। পশ্চিমীয়া সংস্কৃতিক বৰ বেছিকৈ আঁকোৱালি লোৱা হৈছোঁ, আৰু এদিন বৰ বেয়াকৈ আমাৰ জাতিটোৱে ভুগিব লাগিব।